হেল্ল' বন্ধুসকল, মই চেনেল স্বাগতম জনালোঁ। মই ধীৰেন তালুকদাৰ ছাৰৰ মই বাসগৃহলৈ আহিলোঁ আৰু ছাৰৰ লগত মই কিছুমান কথা অলপ পাতিম, অলপ সাক্ষাৎ হিচাপে তেখেতৰ পৰা ল'ম। মই গ্ৰন্থ লিখিছে, এই গ্ৰন্থখনৰ কাৰণে মই ইয়ালৈ আহিছোঁ। সেইখন হৈছে বজালীৰ শব্দকোষ। মই দেখুৱাই আছোঁ বা সাহিত্য জগতৰ যিখিনি সাহিত্যিক, আমাৰ প্ৰখ্যাত সাহিত্যিকবিলাক আমাৰ বজালীত বা অসমতে যিহেতু আছে। মই ধীৰেন ছাৰৰ মই পুথিভঁৰাললৈ আহিলোঁ, তেখেতে আহি আছে, মই তেখেতলৈ এটা মই সাক্ষাৎ কৰিছোঁ। বজালীৰ কাৰণে এক গৌৰৱ উজ্জ্বল এক দিশ বুলি আমি ভাবোঁ। হয় ছাৰ। আৰু এই গ্ৰন্থখন প্ৰস্তুত কৰাৰ আগেয়ে বজালীৰ স্থানীয় যিটো ভাষা, আমি স্থানীয় উপভাষা বুলি কওঁ, যে এই উপভাষাৰ ওপৰত মই প্ৰবন্ধ লিখিছিলোঁ। আৰু বোধহয় মোৰ প্ৰবন্ধটোৱে ইয়াত প্ৰথম প্ৰবন্ধ আছিল আৰু সেইটো প্ৰকাশ হৈছিল 1976 চনত বজালী হায়াৰ ছেকেণ্ডাৰীৰ সোণালী জয়ন্তীৰ স্মৃতি গ্ৰন্থখনত। তাৰ পিছৰ পৰাই যে বজালীৰ ভাষাৰ ওপৰত কিবা এটা কাম কৰাৰ মোৰ এটা পৰিকল্পনা আছিলে আৰু লাহে লাহে সময় আগবাঢ়ি যোৱাৰ লগে লগে মই কিছু শব্দ সংগ্ৰহ কৰিছিলোঁ। যে তাৰপিছত এটা সুবিধা আহি পৰিল, মই হায়াৰ ছেকেণ্ডাৰীত অসমীয়া বিভাগৰ বিষয় শিক্ষক হিচাপে কাম কৰি থকা সময়তে 1993 চনত পাঠশালা সাহিত্য সভাই যে আলোচনা কৰি পেলাই যে এটা প্ৰস্তাৱ ল'লে যে বজালীৰ শব্দকোষ গ্ৰন্থখন প্ৰস্তুত কৰি উলিয়াব লাগে। আৰু তাৰ কাৰণে তেওঁলোকে যে এখন প্ৰকাশন সমিতি কৰি দিলে। বন্ধুৰ 5জনমান সদস্যক যুটীয়াভাৱে যে সম্পাদকৰ দায়িত্ব দি কমিটি এখন কৰি দিলে আৰু এই কমিটিখনৰ দায়িত্ব দিয়া হ'ল যাতে বজালীৰ শব্দকোষ গ্ৰন্থখন প্ৰস্তুত কৰি উলিয়াব পৰা যায়। কিন্তু দেখা গ'ল যে এবছৰ পাৰ হৈ যোৱাৰ পিছতো কোনো কাম আগ নাবাঢ়িল। তাৰপিছত পুনৰ মিটিং বহিল আৰু সেই মিটিঙত শেষত কোৱা হ'ল এই কমিটিখন 5জনীয়া কমিটিৰ পৰা আনি পেলাই যে 3জনীয়া কমিটিলৈ কমাই দিয়া হ'ল। কিন্তু এই 3জনীয়া কমিটিখনেও কাম কৰিব নোৱাৰিলে, আকৌ কামটো স্তব্ধ হৈ গ'ল। সম্পাদনা সমিতিয়ে এই প্ৰস্তুত কৰিব নোৱাৰিলে। পাঠশালা সাহিত্য সভাৰ ফালৰ পৰা এককভাৱে এই কিতাপখন প্ৰস্তুত কৰাৰ দায়িত্ব মোক অৰ্পণ কৰিলে। তাৰ পিছতেই মই কিতাপখনত লাগি গ'লোঁ। বজালীৰ প্ৰান্তে প্ৰান্তে মই ঘূৰি ফুৰিলোঁ, চাইকেলেৰে গৈছোঁ, ক'ৰবাত বাছেৰে গৈছোঁ। বেছিভাগ ঠাইতে কিন্তু মই চাইকেলেৰে গৈ শব্দ সংগ্ৰহ কৰিছিলোঁ। আনকি জালা, অঞ্চলী, বাগমাৰা এই গোটেই ঠাইলৈকে মই চাইকেল চলাই গৈ পিছৰ পৰা এই ঘটনাটো তেনেকৈ গৈ পেলাই মই শব্দ সংগ্ৰহ কৰিলোঁ, এই প্ৰস্তুতি আৰম্ভ কৰিলোঁ। আৰু সময়টো লাগিল কিছু কৰিবলৈ দিয়ালৈকে মই এই বৃহৎ গ্ৰন্থখন মই 4বাৰ লিখিবলগীয়া হৈছিল। কাৰণ চিৰিয়েলি কৰিব 4বাৰ এই 500 কিবা পেজ এই গ্ৰন্থখন মই 4বাৰ নতুনকৈ লিখি পেলাই প্ৰস্তুত কৰিবলগীয়া হৈছিল। কাৰণ নহ'লে চিৰিয়েলটো নাথাকে। গতিকে এই কষ্ট কৰি শেষত এইখিনি লিখিটো কৰা হ'ল আৰু ইয়াক ছপা কৰি উলিয়াই 2010 চনত এই গ্ৰন্থখন সেই সময়ৰ অসম সাহিত্য সভাৰ সভাপতি ৰংবং তেৰমন ছাৰৰ জৰিয়তে এই গ্ৰন্থখন উন্মোচন কৰা হ'ল। আৰু এইটো বজালীৰ কাৰণে, পাঠশালা সাহিত্য সভাৰ কাৰণে এক গৌৰৱৰ দিশ বুলি মই অনুভৱ কৰোঁ। অসমৰে গৌৰৱ আৰু লগতে অসমৰো গৌৰৱ। আৰু ইতিমধ্যে এই গ্ৰন্থখন অসমৰ বিভিন্ন ঠাইলৈকে গৈছে। ডিষ্ট্ৰিক্ট লাইব্ৰেৰীয়ে 250 কপি এই গ্ৰন্থখনৰ লৈছে। যোৰহাটলৈ এই গ্ৰন্থখন গৈছে, শিৱসাগৰ গৈছে, বিভিন্ন ঠাইলৈকে গ্ৰন্থখন গৈছে। আৰু তাৰ মানুহৰ পৰা বিভিন্নজনে হয়তো ফোন কৰি কেতিয়াবা মোক শুভেচ্ছা জনাইছে এই গ্ৰন্থখন কৰাৰ কাৰণে। গতিকে এই গ্ৰন্থখন মই ভাবোঁ বজালীবাসীৰ কাৰণে এক গৌৰৱৰ স্থল।
কাৰণ আমি নিজক প্ৰকাশ কৰিব ছাৰ পাৰিছোঁ। আপুনি আৰু এখন আপুনি গ্ৰন্থ 23 চনত 1 ছেপ্টেম্বৰৰ দিনাখন আপোনাৰ প্ৰকাশ পাইছিল বৰেণ্য জ্যোতি কামেশ্বৰ দাসৰ জীৱন পৰিক্ৰমা। এইখনৰ বিষয়ে আপুনি কি ক'ব বিচাৰে ছাৰ? এই গ্ৰন্থখন এইখন যে এই গ্ৰন্থখন এই যিজন মানুহ কামেশ্বৰ দাস অকল বজালীৰে নহয়, অসমৰ বৰেণ্য ব্যক্তি আৰু ভাৰতবৰ্ষতেও বিভিন্ন ধৰণে প্ৰভাৱ পেলাই গৈছে এই মানুহজনে। যে এওঁৰ জীৱন বহুত দীঘলীয়া, মই দীঘলীয়াকৈ ক'ব নাযাওঁ। অতি দুখীয়া ঘৰৰ সন্তান, গৰু চাৰি পেলাই ঘৰৰ পোহপাল দিছিল আৰু তেনেকুৱা অৱস্থাৰে যে তেওঁ যে এগৰাকী প্ৰধান শিক্ষক প্ৰাথমিক বিদ্যালয়ৰ সন্তৰাম চৌধুৰী পাঠশালাৰ, যে তেওঁৰ প্ৰচেষ্টাতে যে তেওঁ ইয়াক বিচাৰি উলিয়ালে, এই ল'ৰাজনক বিচাৰি উলিয়ালে আৰু উলিয়াই আনি পঢ়াৰ দায়িত্ব লৈ খৰচ বহন কৰি এওঁক পঢ়ালে। তাৰপিছত এওঁ একেবাৰে আৰম্ভণিৰ পৰাই যে বৃত্তি লাভ কৰি তেওঁ পঢ়াৰ সুবিধা পাইছিল। অসীম মেধাৰ এক মানে প্ৰতিভা বুলি ক'ব পাৰি। আৰু শেষত গৈ যেতিয়া বৰপেটা হাইস্কুলত তেওঁ নামভৰ্তি কৰিলে আৰু তাতেই তেওঁ লগ পালে অসমৰ আন এগৰাকী বিদগ্ধ পণ্ডিত বাণীকান্ত কাকতি। বাণীকান্ত কাকতি আৰু কামেশ্বৰ দাস দুয়োগৰাকী সহপাঠী বন্ধু আৰু দুয়োগৰাকী এনেকুৱা মেধাসম্পন্ন যে সেই সময়ত এণ্ট্ৰেঞ্চ পৰীক্ষা কলিকতা ইউনিভাৰ্চিটিৰ আণ্ডাৰত হৈছিল আৰু গোটেই নৰ্থ ইষ্টত যি পৰীক্ষা হ'ল এণ্ট্ৰেঞ্চ পৰীক্ষা, সেই এণ্ট্ৰেঞ্চ পৰীক্ষাত বাণীকান্ত কাকতি প্ৰথম হ'ল, ষ্টেণ্ড কৰিলে আৰু কামেশ্বৰ দাসে দ্বিতীয় স্থান লাভ কৰিলে। তাৰপিছত গৈ পেলাই কটন কলেজত পঢ়িলে। কটনত তেওঁ বিজ্ঞান শাখাত নামভৰ্তি কৰিলে আৰু বাণীকান্ত কাকতিয়ে কলা শাখাত নামভৰ্তি কৰিলে। যে তাতো ভাল ৰিজাল্ট কৰি পাছ কৰি ওলাই গ'ল। তাৰপিছত তেওঁ এতিয়া বাংলাদেশ ঢাকাত তেওঁ পঢ়িলে BSc আৰু BSc পঢ়াৰ সময়ত তেওঁ BScত অংকত মেজৰ লৈ সেই সময়ত অনাৰ্ছ আছিলে। ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈ গ'ল্ড মেডেল লাভ কৰিলে, অৰ্থাৎ প্ৰথম স্থান তেওঁ লাভ কৰিবলৈ সক্ষম হ'ল। তাইলৈকে মোৰ শ্ৰদ্ধা জনাইছোঁ।